গুড মৰ্নিং। আজি মাতটো অকণমান ভাল লাগিছে হয়নে? এয়া ৰাতিপুৱা শুই উঠিলোঁ আৰু আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ, নমস্কাৰ। এয়া ৰাতিপুৱা শুই উঠিলোঁ আৰু মায়ে কৰি আছে পানী গৰম, এখেত ৰৈ চাই আছে। লৰালৰিকৈ গাটো ধুই উঠি আজি যিহেতু সোমবাৰ, গাও বেয়া, ভাবিছোঁ মন্দিৰতো চাকি বন্তি এগছ দি থৈ আহোঁগৈ। সেইবাবে লৰালৰিকৈ গা পা ধুই ৰেডি হওঁ বুলি ওলাইছোঁ। তাৰ আগতে কেইটামান কথা কৈ থ'ম বাৰু মই। আৰু এয়া মা ছোৱালীৰ লগত শুই আছে, তাই শুই উঠাৰ আগতে আমি পটাপট ওলাই মেলি যাওঁ। মন্দিৰটো আচলতে ওচৰতে, বেছি দূৰ নহয়, তালৈ যাওঁ। সেইকাৰণে ভাবিছোঁ একদম ফটাফট গৈ আহোঁগৈ। তাইক নিনো আৰু এতিয়া বেছি সোনকাল হৈ আছে ন, 6:30মান বাজিছে, কাৰণ এওঁ অফিচ যাব। অফিচ যোৱাৰ আগতে ভাবিছোঁ গৈ আহোঁ, নহ'লে সময়বোৰ নিমিলে। আৰু এইখিনিতে কেইটামান কথা ক'লোঁ। আচলতে মই ৰেকৰ্ড নহ'লে কিয় জানো, আচলতে নিউ ভিডিঅ' বনোৱা মানুহ নহয় জানো। গাত যেতিয়া বেয়া লাগি থাকে মানে জিতি হৈ থাকে, তথাপিও কৈ থওঁ কথা কেইটামান। মানে কি কৈ আছোঁ মই নিজেই এতিয়া পাহৰি গৈছোঁ, তথাপিও মনত পৰিছে কেইটামান কথা। মানে মোৰ যে গাটো বেয়া, কি বেয়া, টনচিল হৈছে, ফ্ৰেঞ্জাইটিছ হৈছে, লগত মোৰ ভাগৰ এলাৰ্জি হৈছে। আৰু কি হৈছে জানেনে, এই যে মুখৰ ভিতৰৰ তালুখনত থকা পিছফালে ৱালখন, তাতে মানে মোৰ কিছুমান সৰু সৰু গুটি ৰঙা ষ্টেড হৈছে। সেইখিনিত মানে এতিয়া বিষ অনুভৱ কৰিছোঁ। এয়া হ'লে মানে বিৰাট কষ্টকৰ, গতিকে সাৱধান দেই। ডক্টৰে কৈছে কিছুমান ভাইৰাছ আহিছে, সেই ভাইৰাছখিনি কেতিয়াবা উশাহ নিশাহ লওঁতে সোমাই এনেকুৱা অসুবিধা দিয়ে। আৰু টনচিল হৈ থকা অৱস্থাততো ক'বই নালাগে। গতিকে খুব বাচি থাকক, ভালে থাকক, সুস্থ থাকক, সবল থাকক। সেইখিনি কথাকে কৈ মেলি মই পূৰা ৰেডি হওঁ বুলি ভাবিয়ে আছোঁ। তেনেকুৱাতে একো কথা এটা মনত পৰিলে। কি কথা জানেনে, আপোনালোকে কিন্তু খুব বাচি খাওক এইকেইটা দিন দেই। ডক্টৰে মোক ক'লে যে যদি আপোনাৰ কিবা ডিঙিৰ অসুবিধা হৈ আছে, যদি আপোনাৰ কিবা এনেকুৱা মাতৰ প্ৰব্লেম হৈছে, টেঙাটো যে একদম খাব নালাগে। কচু, ঢেকীয়া, টেঙা, মাছ মানে বৰালি মাছ, খাচী মাংস, আৰু আপোনাৰ কি কৈছিলে, হাঁহ, বৰা চাউল, মানে বিভিন্ন বস্তু মোক বাচিবলৈ ক'লে। কি কৰিম, উপায় নাই ন। কথাখিনি কৈ আছিলোঁ, মই ৰেকৰ্ডটো কৰিবলৈ পাহৰি থাকিলোঁ জানিছেনে, কি যে হ'ব নহয়। তথাপিও লৰালৰিকৈ ৰেডি হওঁ আৰু যাওঁ মন্দিৰলৈ। ছোৱালী শুই উঠাৰ আগতে ভাবিছোঁ পটাপট গৈ আহোঁ। আৰু এনেকৈ কথা ক'বলৈ দিগদাৰ নহয়নে, কৈ থাকোঁতেনে আকৌ পাহৰি থকা হয়, নহ'লে কি বা হয়। সেয়াই দিনটো চাওকচোন মই কেনেদৰে কি পাৰ কৰোঁ। এয়া মন্দিৰত লগ পাই আছোঁ। এয়া মই ৰেডি হৈ গ'লোঁ মন্দিৰলৈ বুলি, সকলো বস্তু গাড়ীত উঠাই দুয়োটা ওলাই গৈছোঁ গন্তব্যস্থানলৈ। ফটাফট পূজা দি লওঁ। এয়া কলনীৰ মন্দিৰ, কলনী মানে ৰেলৱে ষ্টেচন কলনী, সুন্দৰনগৰৰ পৰা অকণমান আঁতৰত, একদম ষ্টেচনৰ ওচৰতে। ইয়াতে মই সৰুৰ পৰা ডাঙৰ হৈছোঁ আৰু ইয়াতে মন্দিৰত চাকি গছ দিছিলোঁ, কাৰণ জন্মৰ পৰা মই ইয়াতে থাকি পেলাই ডাঙৰ হোৱা। দেউতা চাকৰি সূত্ৰে ৰেলৱে ষ্টেচন কলনী কোৱাৰ্টাৰতে আছিলে। সেয়া চাকি বন্তি ধুনীয়াকৈ জ্বলাই ল'লোঁ। মনটো কিবা এটা নষ্টালজিক হৈ গৈছে, প্ৰশান্ত ভাৱ এটা আহিছে। আৰু চাকি বন্তি দিয়াৰ সময়কণতে এওঁ ভিডিঅ' এটা কৰি ৰাখিলে, গতিকে মই সুবিধামতে ভিডিঅ'টো দিবলৈ সক্ষম হৈ গ'লোঁ। চাওকচোন আমাৰ মন্দিৰটো কিমান ধুনীয়া ন। কিন্তু এতিয়া নহয় দেই, যেতিয়া স্থাপন কৰিছিলে, ইয়াৰ চনটো হৈছে 1995। 1995তে ইয়াৰ স্থাপন কৰিছিলে, এজন মাৰোৱাৰীয়ে দিছিলে নিজৰ পুতেকৰ নামত। সেইবাবে মন্দিৰটো বহুত ধুনীয়া বুলিয়ে ক'ব লাগিব। আৰু আমি ওলাই গ'লোঁ পটাপট। চিন্তাও লাগিছে ছোৱালীৰ বাবে, কেলে তাইকতো এৰি থৈ আহিছোঁ ন, খোৱা বোৱা কৰাই নাই, গা চা ধুৱাই নাই, আৰু উঠিলে যে কিমান কান্দিব। সদায় নাকান্দে বাৰু, পটককৈ যদি চিনাকি মানুহ দেখে তাই তেতিয়া নাকান্দে। পটাপট গেটখন খুলি তাইৰ ওচৰলৈ লৰ মাৰিছোঁ, দেখিছোঁ শুয়ে আছে। মনটো দেখি ভাল লাগি গ'ল, কাৰণ ইমান ধুনীয়াকৈ একো বুজি নাপায় আমন জীৱনকৈ শুই আছে। শাহু মায়ে আকৌ পাকঘৰত পূৰা খানা বনোৱাত লাগি আছে, কিবা কিবি কৰি আছে। প্ৰসাদখিনি দি ল'লোঁ। তাৰপাছত ভাবিছোঁ ভোক লাগিছে, ভাত কেইটামান খাই লওঁ, কাৰণ মোৰতো এতিয়া মেডিচিন খোৱাৰ সময়ো আহি পৰিছে। মেডিচিনখিনি খাই লৈহে মই আকৌ পিছৰ কামখিনি কৰিব পাৰিম। সেইবাবে তেওঁক মাতিলেও নহা দেখি মই কাপোৰ কানি খোলাই নাই, পটাপট ভাতকেইটা খাই লৈছোঁ আৰু ছোৱালীকো খুৱাই লৈছোঁ। ধুনীয়াকৈ ছোৱালীক খুৱাই বৈ আজৰি কৰি দিলোঁ, আইতাকৰ লগত খেলক। আৰু মোৰ নিজৰ মায়ে বিভিন্ন ধৰণৰ ঘৰৰ কামত লাগি আছে। বৌ ডিউটি গৈছিলে, আহি পোৱাই নাই, কাৰণ ৰাতিপুৱা 7টা বজাতে ডিউটি যাব লাগে। মই নাপালোঁহি, তেওঁ গ'লগৈ। আৰু ভাবিছোঁ নিজৰ বিচনা পাতিবোৰ যিমানখিনি পাৰোঁ ঠিক কৰি লওঁ। এইকেইদিনটো মই বিচনাৰ পৰা উঠা নাই বুলিয়ে ক'ব লাগিব, কাৰণ জানেই নহয় টনচিল হ'লে কি হয়। টনচিলেই হ'লে আচলতে পাহৰি গৈছোঁ, দেখিছে খেলি মেলি লাগি গৈছেগৈ। মানে ফ্ৰেঞ্জাইটিছ হৈছে, ডিঙিৰ বিষৰ কথাটোতো জানেই আৰু ন। মাও সহায় কৰি দিছে, মই নিজেও কৰিছোঁ, মোটামুটি যিখিনি পাৰোঁ সহায় সুবিধা কৰি মেলি ৰেডি হৈ লৈছোঁ। ৰুমটো অলপ চাফ চিকুণ কৰি দিলে, ঘৰ চৰবোৰ মচি দিলে বেমাৰ নালাগে নহয়নে।
আৰু আজি কাপোৰ কানিবোৰ তাই ঠিক কৰি লৈছোঁ মই যিমান পাৰোঁ সিমান ভালকৈ এইকেইদিন একদম একো ঠিক কৰিব পৰা নাই মোৰ খেলি মেলি লাগি গৈছেগৈ মানে আৰু এতিয়া ছোৱালী খুৱাই বোৱাই দিয়াৰ পিছত খেলিলে খুব তাৰপিছত তাই ভাগৰুৱা হৈ টোপনি ধৰিলে এতিয়া ভাবিছোঁ ধুনীয়াকৈ শুই দিয়ক আৰু ময়ো অকণমান শুই লওঁ আৰু এতিয়া অঞ্জুবো আহি গ'ল বেজী দিবলৈ বেজীটো দি মেলি মানে ঘৰতে নাৰ্ছ আছে মানে ইয়াৰ বৌ মোৰ নিজৰ বৌ দাদাৰ ৱাইফ তাই বৰ ধুনীয়াকৈ বেজী দি দিয়ে বেজী যে কেইটা ল'ব লগা হৈছে ঠিকনা নাই বেজী লৈ ঐ কিমান যে দুখ পাইছোঁ নহয় চিঞৰি গৈছোঁগৈ মই আচলতে ভেনডালত দিবলগীয়া হৈছে যে ভেন বিচাৰোঁতেও দিগদাৰ লাগে মোৰ হাতখনো অকণমান বেয়া বুলিয়ে কৈছোঁ আৰু কিয়নো এই নাৰ্ভডাল বিচাৰি পাবলৈও বহুত দিগদাৰ হৈ যায় বেজী মানে দিওঁতেও দিয়াজনীৰো বিহু ওলাই গৈছে মোৰ কাৰণে শান্তিকৈ নিদিওঁ তাতে ঘৰৰ মানুহ ঘৰৰ নাৰ্ছ আৰু অকণ আমনি কৰিব পাৰি দি মেলি আজৰি হৈছোঁ আৰু ছোৱালী উঠিছে বুলিয়ে ভাবিছিলোঁ পটককৈ ধুনীয়াকৈ বেজী চেজী লৈ আজৰি হৈ গ'লোঁ আৰু 4টামান ল'বলৈ আছেই এইখন হাতত 2টা হাত মানে ফুটা হৈ গৈছে বুলিয়ে ক'ব লাগিব সাধাৰণ এটা বেমাৰ হৈছিলে মাত্ৰ মোৰ চেৰচেৰণিটো আহিছিলে ডিঙিত তথাপি ইমান বেছি বাঢ়ি গ'ল ক'বই নালাগে মানে বিৰাট কষ্ট পাইছোঁ দেই গতিকে সাৱধান হৈ চলক কিন্তু আপোনালোক এনেকুৱাতে মই বৌক চিনাকি কৰি দিওঁ এয়া অঞ্জলি পাঠক আমাৰ বৌ নাৰ্ছ সেয়াই লাগিলে বিচাৰিব দেই ছোৱালী উঠি গ'ল এতিয়া আকৌ আইতাকৰ লগতে আইতাক অহাৰ পৰা ধৰি মানে আইতাকৰ লগতেই ব্যস্ত বুলি ক'ব লাগিব তাই আমাৰ মা দেউতা মানে আইতা ককা সকলোৰে লগত তাই খেলি মেলিয়ে দিনবোৰ পাৰ কৰি আছে বুলিয়ে ক'ব লাগিব এই 3 দিন মানে মই একেবাৰে তাইক সময় দিব পৰা নাই গাখীৰ কণ খুৱাওঁ আৰু হৈ যায় মানে কেলৈ জ্বৰো হৈ আছে ন মই তাইক বেছিকৈ চুবলৈও বেয়া পাইছোঁ সেইবাবে তাই এনেকৈয়ে খেলি মেলি আছে এফালে জেঠাই আহি গ'ল এয়া মোৰ বা সেয়া মোৰ দেউতা এয়া মোৰ নিজৰ মা গোটেইকেইটাৰ লগত খেলি আছে ছাতি দেখিলে যে ক'ব নোৱাৰে আৰু দেই বিৰাট ভাল পায় ক'ৰবালৈ যাব বুলি ভাবে বৰষুণ পৰে তেতিয়া তাই কেতিয়াবা ছাতিৰে উলিয়াই নিয়ে যে সেইবোৰ অনুভৱ তাই চাগে মনত পৰে নেকি খুব ভাল পায় এতিয়া খেলি থাকোঁতেনে আকৌ কি হ'ল মায়ে বোলে আঙুৰ কেইটামান আনো তাইক খুৱাই দিওঁ তাই আকৌ ককাকহে খুৱাবলৈ লাগিলে নিজে কিন্তু একটাও মুখলৈ নিনিলে তাই ককাকক খুওৱাত একদম ধুমধাম ব্যস্ত হৈ গ'ল ককাকে বোলে মই নাখাওঁ তাই মানে ইমানেই বেছি ফূৰ্তি পাইছে যে মানে খুৱাই আছে আৰু মাটিত পৰাটোও এনেকৈ বুটলি খুৱাইছে জানেনে মাটিত পৰি যিটো গৈছে সেইটো বুটলি আৰু ককাকে কি কৰিব উপায় নাই নাতিয়েকে খুৱাইছে খাইছে আৰু এইখিনি সময় চালে কিবা এটা মনটো ভাল লাগি যায় নহয়নে নিজৰ মুখলৈ নিয়া নাই ককাকৰ মুখলৈ কেৱল নিয়ে আছে আৰু তাই মানে সাংঘাতিক ফূৰ্তি পাইছে আৰু বা মই খুৱাব পাৰিলোঁ এনেকুৱা কিবা এটা ফিলিং চাগে কি বুজি পাইছে কি কৰিছে তাইহে জানে আৰু খুব ফূৰ্তি পাইছে এইবিলাক কৰি মেলি থাকোঁতেনে মই নিজৰ ভিতৰৰ কেইটামান কাম আছিলে কৰি লৈছোঁ এওঁ নাই যিহেতু মেডিচিনো খোৱাৰ সময় তাতে তাই টিকলি খেলি আছে আৰু গধূলি হৈয়ে আহিলে এওঁ পাবহিয়ে হৈছে একদম ভাগৰ অনুভৱ হৈ থাকে জানেনে গাটো বেয়া হ'লে আৰু মই যে একদম নতুন দেই ভিডিঅ' কেনেকৈ বনাইছোঁ কি কৰিছোঁ মই নাজানো উশাহটো একদম চুটি নিচিনাই হৈ যায়গৈ জানেনে এতিয়া ইমানখিনি কথা কৈ আছোঁ যদিও মই কিবা ভুল ভ্ৰান্তিও কৰিব পাৰোঁ গম নাপাওঁ তাই এনেকেই দিনটো পাৰ হ'ল মোৰ এনেকেই দিনটো গুচি গ'ল এতিয়া ভিডিঅ'ৰ পৰা বিদায় মাগোঁ আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ এনেকৈ মোৰ ভিডিঅ'বিলাক আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ বাই